এভৰিৱান সকলোকে নমস্কাৰ জনাইছোঁ অংকিতাৰ এটা ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এটা আজি নতুন ভিডিঅ' লৈ আহিছোঁ সকলোৰ বাবে আজি মই 2 কেজিৰ কেক এটা লৈ আহিছোঁ আকৌ ইয়াতে 3টা লেয়াৰ থাকিব তাৰে এতিয়া মই প্ৰথমতে মই এইটো সেকেন্ড লেয়াৰটো কাম ষ্টাৰ্ট কৰিছোঁ প্ৰথমতে এইটো বনাই ল'ম আৰু এতিয়া মই ওপৰখিনি সমানকৈ কাটি লৈছোঁ আগৰ দৰে এনেদৰে পেলেট নাইফখন দি যিখন সৰু পেলেট নাইফ সেইখন দি কাটিছোঁ যিহেতুকে কেকটো এইটো হাফ কেজিৰ হয় আৰু এনেদৰে মই কাটি ল'ম আৰু 3টা ভাগত মই ভাগ কৰিছোঁ আৰু এতিয়া মই ইয়াতে ৱাটাৰ স্প্ৰে কৰিম পানী যাতে সমানভাৱে ইভেনলি স্প্ৰে হয় তাৰ বাবে লক্ষ্য ৰাখিব লাগিব আৰু এনেদৰে মই ক্ৰীম বাছি গৈছিলে এদিনৰ আগত মই এনেদৰে ৰাখি থৈছিলোঁ আৰু এতিয়া মই সমান পৰিমাণে 3টা লেয়াৰৰ বাবে সমান জোখৰ ক্ৰীম লৈ লৈছোঁ আৰু মই ইয়াতে এতিয়া পাইনএপল ফ্লেভাৰ এড কৰিম পাইনএপল ক্ৰাছ দি লৈছোঁ আৰু এতিয়া মই পাইনএপল এছেন্স দিম পাইনএপল এছেন্সটো যিহেতুকে বহুত ষ্ট্ৰং হয় সেইবাবে অকণমান দিলে হৈ যায় আৰু এনেদৰে ভালকৈ মই এতিয়া ফেটি লৈছোঁ স্পেচুলা দি কেকটো বনাওঁতে যিহেতুকে টাইম লাগে তাৰ বাবে মই ভিডিঅ'টো অকণ স্পীডত বনাই দেখাই দিছোঁ এনেদৰে এতিয়া মই গোটেইখিনি একেভাৱে দি ল'ম স্প্ৰে কৰি তাতে ক্ৰীম দিম আৰু পাইনএপল ক্ৰাছো মাজত দি দিম তেতিয়া ফ্লেভাৰটো বেছি ভাল লাগে ওপৰত এতিয়া মই এনেদৰে অকণমান ক্ৰীম দি লৈছোঁ পাইনএপল ফ্লেভাৰটো পাবৰ বাবে ইয়াৰে ওপৰত আৰু কোটিং হ'ব যিহেতুকে আৰু এতিয়া সাইডটো মই এনেদৰে সমানকৈ ক্ৰীম লগাই লৈছোঁ যাতে কোটিং কৰোঁতে প্ৰব্লেম নহয় আৰু ওপৰটো এনেকৈ সমান কৰি লৈছোঁ আৰু ফ্ৰিজত মই এতিয়া এইটো অলপ টাইম ছেট হ'বলৈ কাৰণে ৰাখি ল'ম আৰু ইয়াত টিশ্যু দি মই চাফা কৰি ল'লোঁ আৰু এয়া মই ওপৰত কোট দিছোঁ হোৱাইট ক্ৰীম আৰু ইয়াতে কোনো ধৰণৰ মই কালাৰ এড কৰা নাই যিহেতুকে কেকটো হোৱাইট কালাৰত আছে এনেদৰে স্পেচুলা দি মই ধুনীয়াকৈ সমান কৰি লৈছোঁ ক্ৰীমখিনি স্প্ৰেড কৰাৰ লগে লগে যিখন আমাৰ টাৰ্ণ টেবুল আছে টাৰ্ণ টেবুলখন আমি এনেকৈ ঘূৰাই যাব লাগিব যিসকল নতুনকৈ শিকিব বিচাৰিছে তেওঁলোকে এনেদৰে বনাব পাৰে মই নতুনসকলৰ বাবেও ধুনীয়াকৈ বুজাই দিছোঁ আৰু এনেদৰে এখন প্লেট দি মই সমান কৰি লৈছোঁ ওপৰত সমান কৰোঁতে বেছি প্ৰেছাৰাইজ দিব নালাগে কেকটো যিহেতুকে বহুত ছফ্ট হয় খুব ছফ্টলি কৰিব লাগে হেঁচা প্ৰয়োগ কৰিলে কেকটো বেয়া হৈ যাব আৰু এনেদৰে মই সমান কৰি ল'লোঁ আৰু এতিয়া এইটো মই ফ্ৰিজত ছেট কৰিবলৈ অকণমান টাইম ৰাখি থ'ম যেতিয়ালৈকে নেক্সট দুটা বনাই নহয় যিহেতুকে ওপৰত এইটো মই ষ্টেবল কৰিব লাগিব এনেদৰে প্লেট এখনত লৈ ল'লোঁ আৰু এতিয়া মই ফ্ৰিজত ৰাখি থ'ম এতিয়া আহিছোঁ একদম টপ লেয়াৰটো এইটোত মই বাটাৰ স্কটচ দিছোঁ এছেন্স অলপ দিলোঁ আৰু এতিয়া বাটাৰ স্কটচ ক্ৰাছ দিম প্ৰথমতে মই মিক্স কৰি লৈছোঁ আৰু সেম আগৰ পদ্ধতিৰ দৰেই মই কেকটো বনাই ল'ম
মই এইটো 150 গ্ৰাম প্ৰিমিক্স দি বনাইছোঁ। সৰু কেকবোৰ দেখাত মৰম লাগে কিন্তু বনোৱাত বিৰাটেই কষ্ট হয় সৰু কেকবোৰ। 2 কেজি কেক দিছিলে যিহেতুকে মই মিলাই তেনেদৰে 3 লেয়াৰত আছিলে কেকটো, তাৰ বাবে মই 3 লেয়াৰ কৰি দিছোঁ 2 কেজিত। জোখটো যদি ভালকৈ লৈ লোৱা হয় তেনেহ'লে কেকৰ ৱেইটটো সমানেই থাকে। সৰু স্পেচুলাখন দি মই সমানকৈ এনেকৈ আইচিংটো কৰি দিছোঁ। আৰু এতিয়া মই নেক্সটখন ইয়াৰ ওপৰত দি দিম। ক্ৰাছ দিছোঁ আৰু ক্ৰাছৰ লগতে মই ইয়াতে ক্ৰাম্বছ দিম, বাটাৰস্কচ। কেক বনাওঁতে সদায় যিটো ইউজ কৰা হয়, পাউডাৰেই হওক বা ময়দাই হওক, আমি সমানভাৱে জোখটো লৈ ল'ব লাগে ৱেইট মেচিনত। নহ'লে কেক বনাওঁতে ভাল নহয়, কেতিয়াবা ছফ্ট নহয় স্পঞ্জটো, আৰু কেতিয়াবা চুগাৰ এড কৰোঁতে বেছি হয়। কিন্তু মই ইয়াতে চব জুখি মেলিয়ে লৈছোঁ। আৰু এই কেকটো এগলেছ হয় আৰু এনেদৰে মই কোটিংটো কৰি যাম। গৰম দিনত ক্ৰীমটো হুইপ কৰিবলৈ বিৰাটেই অসুবিধা হয়, কাৰণ গৰম যিহেতুকে বহুত বেছি পৰে আৰু ক্ৰীমটো মেল্ট হৈ যায়। ক্ৰীমটোৰ ওপৰত বেছিকৈ গুৰুত্ব দিব লাগে যেতিয়া আমি হুইপ কৰোঁ। যদি ক্ৰীমটো বেছি মেল্ট হৈ থাকে তেনেহ'লে আকৌ ফ্ৰিজত অলপ টাইমৰ কাৰণে ৰাখি আকৌ ব্লেণ্ড কৰিব পাৰি। ক্ৰীমেৰে যদি কেকত ডিজাইন দিয়া হয় তেনেহ'লে ক্ৰীমটোৰ ওপৰতে গোটেইখিনি ডিপেণ্ডেবল হয়, আৰু হুইপ যদি ভালকৈ নহয় তেনেহ'লে কেকৰ ডিজাইনটো ভাল নহয়। আৰু সদায় সেইকাৰণে ক্ৰীমটো ব্লেণ্ড কৰোঁতে সাৱধান হ'ব লাগে। বেছিকৈ ঠাণ্ডাটো থ'ব নালাগে আৰু ঠাণ্ডাৰ পৰা ওলাই ডাইৰেক্ট বিট কৰিব নালাগে। আৰু এইটো মোৰ টপ লেয়াৰটো হৈ গ'ল। এনেদৰে মই থৈ দিলোঁ এখন প্লেটত, ফ্ৰিজত ৰাখিলোঁ। আৰু এইটো একদম যিটো তলৰ লেয়াৰটো হয়, বটম লেয়াৰ, এইটো মই এতিয়া আকৌ এনেদৰে কাটি লৈছোঁ সমানভাৱে 4টা ভাগত। আৰু মই এনেদৰে প্লেট এখন লৈ লৈছোঁ আৰু স্প্ৰে কৰি মই এনেদৰে এতিয়া মই ষ্ট্ৰবেৰী ক্ৰাছ ইউজ কৰিছোঁ। এইটো ষ্ট্ৰবেৰী ফ্লেভাৰ এড কৰিম, যিহেতুকে ইয়াতে 3টা ফ্লেভাৰ মোক এড কৰিবলৈ দিছিলে। আৰু এইদৰে ছেইম প্ৰচেছতেই মই এনেদৰে বনাই যাম কেকটো। কেকৰ ক্ৰাছ আৰু ফিলিংটো সদায় জোখমতে দিব লাগে। আৰু এতিয়া মই এইটো বটম লেয়াৰটো একদম কোট কৰিছোঁ, হোৱাইট ক্ৰীম দিয়ে কৰিছোঁ। আৰু এনেদৰে ছাইডবোৰো কৰি ল'ম। কিবা যদি কুৱেশ্যন থাকে তেনেহ'লে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব মোক, মই তাৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এতিয়া মই ওপৰতো এনেদৰে ইভেনলি সমান কৰি লৈছোঁ। এতিয়া এখন সৰু স্পেচুলা দি মই ইয়াতে এটা ডিজাইন এড কৰিছোঁ। কেকটোত আছিলে, এনেদৰে দিবলৈ চেষ্টা কৰিছোঁ আৰু খুবেই ধুনীয়া লাগিছে ডিজাইনটো। আপোনালোকে ক'বচোন কেনেকুৱা পাইছে ডিজাইনটো। এনেদৰেই আমি ডিজাইন এড কৰিব পাৰোঁ। আৰু মই এনেদৰে পেপাৰ পাইপ ইউজ কৰিছোঁ কেকটো ষ্টেবল কৰিবৰ বাবে। আৰু এতিয়া মই ইয়াত ছেকেণ্ড লেয়াৰটো এড কৰিছোঁ।
এইটো মই সেকেন্ড লেয়াৰ এড কৰিলোঁ আৰু সেকেন্ড লেয়াৰটোত মই এনেদৰে স্পেচুলা দি ডিজাইন দিয়া নাছিলোঁ এতিয়া মই দি দিম আৰু একদম টপ লেয়াৰটো মই ওপৰত ষ্টেবল কৰিবৰ বাবে পেপাৰ পাইপ ইউজ কৰিছোঁ এতিয়া টপ লেয়াৰটো মই ষ্টেবল কৰাইছোঁ ওপৰত চাৰিওফালে চাই ল'ব লাগিব এড কৰোঁতে আৰু এতিয়া মই সেম ডিজাইন দি দিছোঁ স্পেচুলাখন দি বেলেগ কিবা নিজৰ পছন্দ মতে দিলেও দিব পাৰে নহলে ক্লায়েন্টে যেটো কোৱা হয় তাৰ মতে দিবলৈ মই চেষ্টা কৰিছোঁ বেলেগ যিকোনো ষ্টাইল দিব পাৰে আৰু এতিয়া মই এনেদৰে নজেল দি পেলাই ডিজাইন তিনটা দিবলৈ চেষ্টা কৰিছোঁ ব্লু কালাৰ হোৱাইট কালাৰ আৰু গ্ৰীণ কালাৰ আছিলে ফাৰ্ষ্ট ব্লু তাৰপিছত হোৱাইট আৰু তাৰপিছত গ্ৰীণ দিছোঁ ওপৰৰ পৰা তললৈ মই ডিজাইনটো লৈ আহিছোঁ এটা লাইন হৈ গ'ল আৰু এতিয়া মই আৰু এটা লাইন এড কৰিছোঁ ঠিক একেদৰে খালি কালাৰ কম্বিনেশ্যনটো মই মিলাই লৈছোঁ গ্ৰীণৰ জেগাত যাতে গ্ৰীণ নপৰে এনেদৰে বনাওঁতে খুব ভাল লাগিছে দেখাত আৰু এতিয়া সাইডতে মই গ্ৰীণ এনেদৰে এটা ডিজাইন দি দিছোঁ যাতে কেকটো দেখিবলৈ আৰু ভাল লাগে গোটেই লেয়াৰ কিটাতে সেম দিছোঁ গ্ৰীণ কালাৰে দি দিছোঁ কেকটোৰ টপ লেয়াৰত মই এটা টেডি এড কৰি দিছোঁ আৰু এইটো মই ফণ্ডেণ্ট দি বনাই ৰেডি কৰিলোঁ গ্ৰীণ কালাৰ দিছোঁ আৰু হোৱাইট কালাৰ এড কৰিছোঁ টেডিটো মৰম লাগিছে নে কমেণ্টত মোক জনাবচোন আৰু এতিয়া মই এইটো ফাইনেল লুকটো দিবলৈ ৰেডি কৰিছোঁ আৰু ইয়াতে মই এডাল বেম্বো ষ্টিক দিছোঁ যাতে টেডিটো ষ্টেবল হৈ থাকে ওপৰত আৰু এনেদৰে মই কেকটো সজাই ল'লোঁ ধুনীয়াকৈ ফিনিচিং টাচ দিছোঁ আৰু ইয়াতে মই যিটো নাম আছিলে নামটো দি দিছোঁ ওপৰতে আৰু অলপ ডেকৰেশ্যনটো ধুনীয়া হ'বৰ বাবে মই স্প্ৰিংকল এড কৰিছোঁ সৰু সৰু চিলভাৰ স্প্ৰিংকল যাতে কেকটো দেখিবলৈ আৰু ভাল লাগে ফ্লাৱাৰখিনিৰ ওপৰত যাতে অকণমান শাইন আহে তাৰ বাবে চিলভাৰ ডাষ্ট ইউজ কৰিছোঁ আৰু এতিয়া মোৰ কেক ৰেডি হৈ গ'ল আৰু এয়া কেকটো মই ৱেটটো জুখি চালোঁ ঠিকে আছে আৰু এইটোৱে হৈছে মোৰ কেকটোৰ ফাইনেল লুক যদি ভাল পাইছে তেনেহ'লে কমেণ্টত জনাবলৈ নাপাহৰিব আজিলৈ আহিছোঁ নমস্কাৰ